নমস্কাৰ, স্বাগতম জনাইছোঁ মিনিট মাইণ্ড চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আজি এই ভিডিঅ'টোত আমি কথা পাতিম বিভিন্ন বঁটাপ্ৰাপক এখন অসমীয়া চুটি ছবি সৌদামিনী ইনটু দ্য লাইট। এই চুটি ছবিখনত ফুটাই তোলা হৈছে সচৰাচৰ সমাজ জীৱনৰ কিছু কিছু ঘটনা। ছবিখনৰ লেখক আৰু পৰিচালক প্ৰিয়ংকা চহৰীয়াই খুব সুন্দৰভাৱে সমাজৰ বাস্তৱৰূপী এখন প্ৰতিচ্ছবি দাঙি ধৰাৰ প্ৰয়াস কৰিছে। প্ৰেম, ত্যাগ, ধৈৰ্য, সহনশীল আদি তত্ত্বগধুৰ বিষয়েৰে ৰচনা কৰা হৈছে ছবিখনৰ কাহিনীভাগ। ছবিখনৰ মূল চৰিত্ৰ ৰীণাই কি পৰিস্থিতিৰ বশৱৰ্তী হৈ সৌদামিনী হ'ব লগা হ'ল সেয়া ছবিখন চালে নিশ্চয় ভালকৈ বুজি পাব। ছবিখনৰ মূল চৰিত্ৰ ৰীণাই তাঁতশালৰ গৰকাত দুভৰি থৈ মাকুৰ মাজেৰে পাৰ কৰে কাপোৰত বুটা বচা সপোন আৰু নিজৰ বুলিবলৈ থকা সন্তান আৰু স্বামী ধীৰেনক মৰম স্নেহৰ দোলেৰে পৰম্পৰাগত সমাজ জীৱনৰ দায়িত্ব পালন কৰে। এই সকলোখিনিৰ পিছতো যেন সম্পূৰ্ণ সুখী নহয় ৰীণা। ছবিখনত দেখুওৱা হয় যেতিয়া দৰিদ্ৰতাৰ বাবেই নিজ সন্তানক তাৰ সপোনৰ চাইকেলখন কিনি দিব নোৱাৰে, তাতেই আভিজাত্যৰ প্ৰতিযোগিতাত থমকি ৰ'ব লগা হয়। দুবেলা দুমুঠিৰ বাবে কৰা দিনটোৰ পৰিশ্ৰমে ধীৰেনক অৱশ কৰি তোলে। পত্নীৰ কথা ভাবিবলৈ যেন অৱকাশ নিদিয়ে। পুৰণিকলীয়া ৰীতি নীতিৰ আৱেশত স্বামীক সৎপথলৈ ঘূৰাই অনাৰ স্বাৰ্থত আনৰ পৰামৰ্শ মৰ্মে সোমবাৰৰ দিনটোত উপবাসে থাকে ৰীণা। দিনটোৰ পৰিশ্ৰম আৰু তাইক বিয়া কৰাৰ সেই সিদ্ধান্ত যেন তাৰ বাবে অভিশাপ হৈ পৰে। নিশাবোৰ ক্ৰমাৎ তাইৰ বাবে বিষাক্ত হৈ পৰে যেতিয়া স্বামীয়ে চলায় অমানসিক যন্ত্ৰণা। বিবাহিত হৈও পীড়িতা হয় যেতিয়া স্বামীৰ দ্বাৰাই ধৰ্ষিত হয়। সকলোখিনি দুখ কষ্ট নীৰৱে সহি থকা ৰীণাই এদিন এটা সিদ্ধান্ত লয়। সেই সিদ্ধান্তই সলনি কৰে ৰীণাৰ জীৱন। সমাজত প্ৰায় সংঘটিত হোৱা এনেধৰণৰ ঘটনাৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হৈছে ছবিখনৰ কাহিনীভাগ। গতিকে এখন সুন্দৰ ছবি উপভোগ কৰিবৰ বাবে আপুনি সম্পূৰ্ণ বিনামূলীয়াকৈ উপভোগ কৰিব পাৰিব ইউটিউবতে। ছবিখন চালে সুন্দৰকৈ উপলব্ধি কৰিব পাৰিব আমাৰ সমাজ জীৱন তথা ৰীণাৰ জীৱনৰ প্ৰত্যেকটো ঘটনা। যদি ভিডিঅ'টো ভাল লাগিল, লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।